কালি তোমাৰ লগত থাকোতে তোমাৰ জীৱনৰ তুমি সকলোবোৰ সুখ বিচাৰি পাইছিলা। আজি তোমাক এৰি থৈ গুচি গ'ল, সেইবাবে তুমি অকলশৰীয়া অনুভৱ কৰিছা। মনত চাগে আজি তোমাৰ হাজাৰ ভাৱনা আহিছে। কিয় এৰিলে, কি কাৰণত এৰি থৈ গুচি গ'ল? তুমিও ভাল পাইছিলা, তোমাকো ভাল পাইছিলে। আজি তোমাক কিয় ভাল নোপোৱা হ'ল, হয়তো তাৰ কাৰণ আমি ক'ব নালাগে। যদি তুমি এজন ছাকচেছফুল মানুহ হোৱাহেঁতেন, আজি তোমাক এৰি থৈ নগ'লহেঁতেন। কালি তুমি হাঁহি আছিলা, আজি কান্দিছা। কাৰ বাবে? তাইৰ বাবে। কিয় কান্দিছা? তাইক তুমি ভাল পাইছিলা, তোমাক ভাল পোৱা নাছিলে বুলি আজি অনুভৱ কৰিছা, হয়তো সেইবাবেহে কান্দিছা। তোমাৰ মনত দুখ কষ্ট অনুভৱ কৰিব নিদিয়া সেই মানুহজনৰ কথা এবাৰ জানো ভাবিছা? যদি গম পাই তুমি এজনী বেলেগ ছোৱালীৰ বাবে কান্দিছা, সেই মানুহজনে মনত কিমান কষ্ট পাব তুমি জানো এবাৰ ভাবিছা? তোমাৰ মনত দুখ কষ্ট অনুভৱ কৰিব নিদিয়া সেই মানুহজন হ'ল তোমাৰ দেউতা। তোমাৰ দেউতাই শত্ৰু বুলি ভাবে তোমাৰ দুখ কষ্টক। তোমাক দুখ কষ্ট দি যোৱা সেই ছোৱালীজনীক তোমাৰ দেউতাই শত্ৰু বুলি ভাবিলেও মুখেৰে কেতিয়াও প্ৰকাশ কৰিব নোৱাৰে। কিন্তু আজি কান্দিছা তুমি সেইজনী ছোৱালীৰ বাবে। আজি তোমাৰ হাতত দুটা অপচন আছে। ভাবি ভাবি কান্দি কান্দি গোটেই জীৱন বৰবাদ কৰি দিয়া তাইৰ বাবে, নহলে জীৱনত এনেকুৱা এজন ছাকচেছফুল মানুহ বনা, তাইৰ জীৱনত তাই ডাঙৰ এটা সিদ্ধান্ত লৈ বহুত ডাঙৰ এটা ভুল কৰিলে বুলি যাতে তাই অনুভৱ কৰে। তোমাক পায়ো কিয় হেৰুৱালো, সপোনতে দেখো যেন তুমি আহিছা।